দবকাৰ কপাহবাৰীৰ চান্দ গ্ৰামত আজি পুৱাৰ ভাগত এটি গুণ্ডা বাহিনীৰ আক্ৰমণৰ বলি এজন সচেতন যুৱক। পুৱাৰ ভাগত প্ৰাতঃ ভ্ৰমণত যোৱা এজন যুৱকক বাট আগুচি ধৰি গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগ। আক্ৰমণৰ যাৱতীয় ঘটনা মোবাইল কেমেৰাত বন্দী ভুক্তভোগীৰ। গুণ্ডা বাহিনীৰ আক্ৰমণত আহত চান্দগ্ৰামৰ মিনাজ উদ্দিন। হয়, হুজাই জিলাৰ মুৰাদঝাৰ থানাৰ অন্তৰ্গত কপাহবাৰী চান্দগ্ৰাম গাঁৱৰ মিনাজুদ্দিন নামৰ লোকজনে প্ৰতিপুৱাই প্ৰাতঃ ভ্ৰমণ কৰে নিজ এলেকাৰ ৰাস্তাত। একে গাঁওখনৰ ৪-৫জন উগ্ৰ লোকে তেওঁৰ নিজৰ ঘৰৰ সন্মুখতে মিনাজুদ্দিনক পাই বাট আগুচি ধৰি হত্যাৰ চেষ্টা কৰে। গুণ্ডা বাহিনীৰ লোককেইজন পূৰ্বতে বিভিন্ন অপৰাধজনিত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ। গুণ্ডা বাহিনী কেইজনে হাতে হাতে দা লাঠি ড্ৰেগাৰ লৈ মিনাজুদ্দিনে চিঞৰ-বাখৰ কৰি ঘটনাস্থলীৰ পৰা কোনোমতে পলাই গৈ নিজৰ প্ৰাণ ৰক্ষা কৰে। কপাহবাৰীৰ চানগ্ৰামৰ কুখ্যাত গুণ্ডা বাহিনী ক্ৰমে ৰিজৱান আহমেদ, মন্নান আহমেদ, আলতাফ হুছেইন আৰু ওৰফে মনা আৰু চৰফ। এই গুণ্ডা বাহিনী কেইজনে দীৰ্ঘদিনৰ পৰাই ভয় ভাবুকি প্ৰদান কৰি গাঁওখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ। উপায়হীন হৈ ভুক্তভোগী মিনাজুদ্দিনে এই কেইজনৰ বিৰুদ্ধে মুৰাদঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এই দলটোৱে মিনাজুদ্দিনৰ পৰিয়ালক পুনৰ আক্ৰমণ কৰিব বুলি ভয় ভাবুকি দি থকাত আতংকিত হৈ পৰিছে মিনাজৰ পৰিয়াল। সমাজ সচেতন যুৱক মিনাজে বেদখল হৈ থকা স্থানীয় এখন ধৰ্মীয় অনুষ্ঠানৰ মাটি সম্পৰ্কে মাত মতাত এই আক্ৰমণ কৰাৰ অভিযোগ। স্থানীয় ৰাইজে গুণ্ডা বাহিনীৰ বিৰুদ্ধে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে। নমস্কাৰ, সালাম আলাইকুম। আজি ৰাতিপুৱা মই সদায়ৰ দৰে ৰাতিপুৱা পথ ভ্ৰমণলৈ যাওঁ ঘৰৰ পৰা। মোৰ ঘৰ হৈছে কপাহবাৰী চানগাম। কপাহবাৰী বজাৰলৈকে মই 4 কিলোমিটাৰ জগা সদায় মই শৰীৰ চৰ্চাৰ কাৰণে যাওঁ। উভতি অহাৰ সময়ত মোক কিছুমান গুণ্ডা প্ৰকৃতিৰ লোকে দা, ডেগাৰ, লাঠি ইত্যাদি হঠাৎ অতৰ্কিতে আক্ৰমণ কৰে। মোৰ ওচৰত সম্পূৰ্ণ ভিডিঅ' ফুটেজ আছে। মই চিঞৰ বাখৰ কৰাত ওচৰে পাজৰৰ ৰাইজ ওলাই অহাত মোৰ যেনে তেনে প্ৰাণ ৰক্ষা পৰে। এই সংক্ৰান্তত মই ইতিমধ্যে মুৰাদঝাৰ থানাত এজাহাৰ দিছোঁ আৰু তেওঁলোক পূৰ্বৰ পৰা হত্যা বিভিন্ন অনৈতিক কাৰ্যকলাপৰ লগত এই পৰিয়ালৰ লোক জড়িত আছে। আৰু বিশেষকৈ মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত কৰজোৰে অনুৰোধ জনাইছোঁ, মন্দিৰৰ মাটি 14 বিঘা এই কপাহবাৰী LP স্কুলৰ পিছফালে এই মই মাতষাৰ মাতিছিলোঁ আৰু এই মাত মাতাৰ কাৰণে মোক কৈছে যে তোৰ ল'ৰা দুইটাৰ ফালে চাই তোক হত্যা কৰা নাই, কিন্তু তোক আজি লাষ্ট ৱাৰ্ণিং দিলোঁ, তোক আমি হত্যা কৰি পেলাম। সম্পূৰ্ণ মোৰ ওচৰত তথ্য আছে। মই মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত ন্যায় পাবৰ কাৰণে কৰজোৰে অনুৰোধ জনাইছোঁ। অসমৰ DGP ছাৰলৈ অনুৰোধ জনাইছোঁ। হুজাইৰ মাননীয় SP ছাৰৰ প্ৰতি অনুৰোধ জনাইছোঁ। DC ছাৰকো মই অনুৰোধ জনাইছোঁ। লগতে মুৰাদঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়কো মই অনুৰোধ জনাইছোঁ।